নমস্কাৰ এডুকেটিভ ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোত অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ সমাজ বিজ্ঞান বিষয়ৰ প্ৰথম অধ্যায়ৰ পৰা কেইটামান পাঠভিত্তিক প্ৰশ্ন উত্তৰ এই ভিডিঅ'টোত লৈ আহিছো আৰু এই পাঠটোৰ পাঠভিত্তিক প্ৰশ্ন উত্তৰৰ মই ইয়াৰ আগতো দুটা ভিডিঅ' বনাই থৈছো। যদি তোমালোকে চোৱা নাই তেন্তে প্লেলিষ্টত গৈ তোমালোকে চাব পাৰিবা আৰু ওপৰৰ আই বাটনটো ক্লিক কৰি তোমালোকে ভিডিঅ'সমূহ চাব পাৰিবা। গতিকে বলা ভিডিঅ'টো আৰম্ভ কৰো। ইয়াৰ আগৰ ভিডিঅ'টোত মই 14 নং প্ৰশ্ন উত্তৰ লৈকে তোমালোকৰ লগত আলোচনা কৰিছিলো আৰু আজি ভিডিঅ'ত 15 নং প্ৰশ্নৰ পৰা মই তোমালোকৰ লগত আলোচনা কৰিম এই ভিডিঅ'টোত। গতিকে আজি প্ৰথম প্ৰশ্নটো হৈছে যে প্ৰাকৃতিক গেছ পোৱা দুখন ঠাইৰ নাম লিখা। গতিকে প্ৰাকৃতিক গেছ ক'ত ক'ত পোৱা যায় তাৰে দুখন ঠাইৰ নাম লিখিবলৈ কৈছে। প্ৰশ্নটোত লিখিছো অসম, ত্ৰিপুৰা। ঠিক আছে, পিছৰ প্ৰশ্নটো হৈছে যে জীৱাশ্ম ইন্ধনসমূহ চিৰদিন একে পৰিমাণে নথকাৰ কাৰণ কি? এতিয়া এই প্ৰশ্নটোৰ উত্তৰ কৰিবলৈ যাওঁতে তোমালোকে জানিব লাগিব যে জীৱাশ্ম ইন্ধন কি সেই বস্তুটো আগতীয়াকৈ তোমালোকে জানিব লাগিব। গতিকে মই ইয়াৰ আগৰ ভিডিঅ'সমূহত জীৱাশ্ম ইন্ধন কি তাৰ বিষয়ে সম্পূৰ্ণ ধুনীয়াকৈ বুজাই থোৱা আছে আৰু এতিয়াও মই তোমালোকক কৈ দিওঁ যে জীৱাশ্ম ইন্ধনসমূহ হৈছে যেনে ধৰি লোৱা উদাহৰণ হিচাপে পেট্ৰল, কয়লা, পেট্ৰলিয়াম কয়লা এইবোৰ হৈছে জীৱাশ্ম ইন্ধন আৰু এই ইন্ধনসমূহ চিৰদিন একে পৰিমাণে নথকাৰ কাৰণ কি? সদায় এই ইন্ধনসমূহৰ পৰিমাণ একে হৈ থকা নাই আৰু তাৰ কাৰণটো কি সেইটো তোমালোকক প্ৰশ্নটোত কৈছে। গতিকে ইয়াৰ উত্তৰটোত লিখিছো মই চোৱা, জীৱাশ্ম ইন্ধনসমূহ চিৰদিন একে পৰিমাণে নথকাৰ মূল কাৰণটো হৈছে এই ইন্ধনসমূহক ব্যাপক মাত্ৰাত ব্যৱহাৰ কৰা। ঘৰুৱা কামৰ পৰা আৰম্ভ কৰি উদ্যোগসমূহত উৎপাদন বৃদ্ধি, গাড়ী মটৰ তথা অন্যান্য যান বাহন আৰু যন্ত্ৰপাতিৰ ব্যৱহাৰ বৃদ্ধিৰ বাবে জীৱাশ্ম ইন্ধনসমূহৰ পৰিমাণ দিনক দিনে হ্ৰাস পাব ধৰিছে। পোনপ্ৰথমে তোমালোকে এই প্ৰশ্নটোৰ উত্তৰটো কৰিবলৈ যাওঁতে জীৱাশ্ম ইন্ধনৰ ধাৰণাটো তোমালোকে মনলৈ আনি ল'বা যে জীৱাশ্ম ইন্ধন কি। গতিকে জীৱাশ্ম ইন্ধনসমূহ উদাহৰণ হিচাপে সহজ ভাষাত তোমালোকে পেট্ৰল, ডিজেল, কয়লা এইবোৰক উদাহৰণ হিচাপে তোমালোকে লৈ ল'বা। গতিকে এই জীৱাশ্ম ইন্ধনসমূহ চিৰদিন একে পৰিমাণে নথকাৰ মূল কাৰণটো হৈছে চোৱা, এই ইন্ধনসমূহক ব্যাপক মাত্ৰাত ব্যৱহাৰ কৰা। অৰ্থাৎ এই ইন্ধনসমূহ কি কৰা হয়, এক বৃহৎ পৰিমাণত ইহঁতক ব্যৱহাৰ কৰা হয় বৰ্তমান সময়তো। গতিকে এইটোৱে মূল কাৰণ হৈছে ইয়াৰ যে বহুত পৰিমাণে মানুহে এই ইন্ধনসমূহ ব্যৱহাৰ কৰিব ধৰিছে লাহে লাহে আৰু সেইকাৰণে কি হৈছে ইহঁতৰ পৰিমাণ দিনক দিনে কমিব ধৰিছে। আৰু কি কৈছে চোৱা যে ঘৰুৱা কামৰ পৰা আৰম্ভ কৰি উদ্যোগসমূহত উৎপাদন বৃদ্ধি, ঘৰুৱা কামতো ইহঁতক ব্যৱহাৰ কৰা লগতে ডাঙৰ ডাঙৰ উদ্যোগসমূহত কল কাৰখানাসমূহত উৎপাদন বৃদ্ধি কৰিবলৈ, কাৰণ আমি সকলোৱে জানো নহয়নে, উদ্যোগসমূহত হওক বা কল কাৰখানাসমূহত হওক তাত কি কৰা হয়, বিভিন্ন বস্তু কি কৰা উৎপাদন কৰা হয় আৰু সেই উৎপাদনসমূহ বৃদ্ধি কৰিবলৈ এই জীৱাশ্ম ইন্ধনসমূহ ব্যৱহাৰ বৃহৎ পৰিমাণে কৰা হয়। তাৰপিছত দিছে যে গাড়ী মটৰ তথা অন্যান্য যান বাহন। এতিয়া গাড়ী মটৰটো পেট্ৰল, ডিজেল কি কৰা হয়, ব্যৱহাৰ কৰা হয় নহয়নে বাৰু? আৰু অন্যান্য যান বাহন আৰু যন্ত্ৰপাতিৰ ব্যৱহাৰ বৃদ্ধিৰ বাবে জীৱাশ্ম ইন্ধনসমূহৰ পৰিমাণ দিনক দিনে হ্ৰাস পাব ধৰিছে। অৰ্থাৎ দিনক দিনে কি কৰিব ধৰিছে, কমিব ধৰিছে এই জীৱাশ্ম ইন্ধনসমূহৰ পৰিমাণে। আৰু সেইকাৰণে জীৱাশ্ম ইন্ধনসমূহ লাহে লাহে কি হ'ব ধৰিছে, কমিব ধৰিছে। ইহঁতৰ পৰিমাণ আগৰ দৰে এতিয়া হৈ থকা নাই। তেন্তে পিছৰ প্ৰশ্নটোলৈ যাওঁ। পিছৰ প্ৰশ্নটোত কি কৈছে চোৱা যে সৌৰশক্তিৰ কেইটামান ব্যৱহাৰ লিখা। এতিয়া সৌৰশক্তি মানে কি তোমালোকে জানিব লাগিব। সৌৰশক্তি হয়তো তোমালোকে নামটো শুনিছা আৰু সৌৰশক্তি উদাহৰণসমূহ পাইছা তোমালোকে চাগে। বৰ্তমান সময়ত কি হৈছে, সৌৰশক্তি খুব ব্যৱহাৰ হ'বলৈ ধৰিছে। অৰ্থাৎ সৌৰশক্তি এবিধ হৈছে অপৰম্পৰাগত শক্তি সম্পদ। ঠিক আছে, গতিকে এই সৌৰশক্তিৰ কেইটামান ব্যৱহাৰ হৈছে যেনে চোৱা কেলকুলেটৰ চলোৱা। প্ৰথমতে দিছোঁ মই কেলকুলেটৰ চলোৱা। গতিকে কেলকুলেটৰ চলাবলৈ কি কৰা, সৌৰশক্তি ব্যৱহাৰ কৰা হয়। তাৰপিছতো দিয়া হৈছে যে বিদ্যুৎ সংযোগ নথকা গাঁৱত বিজুলী চাকি জ্বলোৱা। এতিয়া চোৱা এটা কথা তোমালোকে মন কৰিবা, এতিয়াও বিভিন্ন গাঁৱত কি হোৱা নাই, বিদ্যুতৰ সুবিধা পোৱা নাই মানুহে। আৰু সেই গতিকে কি হৈছে, এই সৌৰশক্তিৰ জৰিয়তে কি কৰা হৈছে, তেনে গাঁওসমূহত বিজুলী চাকি অৰ্থাৎ বিদ্যুতৰ সংযোগ কৰিবলৈ চেষ্টা কৰা হৈছে এই সৌৰশক্তি ব্যৱহাৰৰ জৰিয়তে। ঠিক আছে, তাৰ পিছতো হৈছে যে মহাকাশযান, উপগ্ৰহ আদিতো সৌৰশক্তি ব্যৱহাৰ কৰা। ঠিক আছে, গতিকে তোমালোকে গম পালানে যে সৌৰশক্তি ব্যৱহাৰ কেনেধৰণে বৰ্তমান সময়ত হ'বলৈ ধৰিছে। তেন্তে পিছৰ প্ৰশ্নটোলৈ যাওঁ যে বতাহ শক্তি উৎপাদনকাৰী দুখন দেশৰ নাম লিখা। তোমালোকে পাঠটো পঢ়িলে পাবা প্ৰথম অধ্যায়টোত বতাহ শক্তি, জলশক্তি, সৌৰশক্তিৰ বিষয়ে ভালদৰে দিয়া হৈছে আৰু প্ৰশ্নটোত তাকেই কৈছে যে বতাহ শক্তি উৎপাদনকাৰী দুখন দেশৰ নাম লিখা। এই বতাহ শক্তি উৎপাদন কৰা দুখন দেশৰ নাম লিখিবলৈ কৈছে। গতিকে উত্তৰটো লিখিছোঁ মই ডেনমাৰ্ক, জাৰ্মানী। পাঠটোত আৰু দুখনমান দেশৰ নাম বেছিকৈ দিয়া হৈছে।
ঠিক আছে, তোমালোকে ভালদৰে পঢ়িলে সেই দেশকেইখনৰ নাম পাঠটোত পাবা। পিছৰ প্ৰশ্নলৈ যাওঁ যে ভূতাপীয় শক্তি বুলিলে কি বুজা। এইটো খুব প্ৰয়োজনীয় প্ৰশ্ন আৰু পৰীক্ষাত এই প্ৰশ্নটো অহাৰ সম্ভাৱনা খুব বেছি থাকে। ঠিক আছে, গতিকে ভূতাপীয় শক্তি বুলিলে কি বুজা তোমালোকে উত্তৰটো চোৱা এতিয়া যে ভূগৰ্ভত থকা শিল আদিৰ লগত সংযুক্ত তেজস্ক্ৰিয় পদাৰ্থৰ পৰা নিৰ্গত হোৱা শক্তি হৈছে ভূতাপীয় শক্তি। এতিয়া উত্তৰটোত কি কৈছে যে ভূগৰ্ভত অৰ্থাৎ মাটিৰ তলত থকা শিল আদিৰ লগত, এতিয়া মাটিৰ তলত কি হয় বিভিন্ন ধৰণৰ পদাৰ্থ থাকে নহয়নে, সেইটোৱে কৈছে যে মাটিৰ তলত অৰ্থাৎ ভূগৰ্ভত থকা শিল আদিৰ লগত সংযুক্ত তেজস্ক্ৰিয় পদাৰ্থৰ পৰা নিৰ্গত হোৱা, অৰ্থাৎ কি কৈছে যে মাটিৰ তলত থকা শিলৰ লগত কি হৈ থাকে তেজস্ক্ৰিয় পদাৰ্থ কিছুমান কি হৈ থাকে লগ লাগি থাকে অৰ্থাৎ মিহলি হৈ থাকে, আৰু সেই তেজস্ক্ৰিয় পদাৰ্থসমূহৰ পৰাই কি হয় এবিধ শক্তি নিৰ্গত হয়, অৰ্থাৎ এবিধ শক্তি ওলায়, আৰু সেই শক্তিবিধকে কি বুলি কৈছে ভূতাপীয় শক্তি বুলি কোৱা হৈছে। ইয়াত যদি পৰীক্ষাত এই প্ৰশ্নটো আহে তেন্তে তোমালোকে ইয়াৰ উত্তৰটো এইদৰে লিখিবা। ঠিক আছে, তেন্তে পিছৰ প্ৰশ্নটোলৈ যাওঁ। পিছৰ প্ৰশ্নটোত কৈছে যে ভূতাপীয় শক্তি ব্যৱহাৰ কৰা দুখন দেশৰ নাম লিখা। ইয়াৰ আগৰ প্ৰশ্নটোত কি পাইছিলোঁ আমি যে ভূতাপীয় শক্তি কাক বোলে, আৰু সেই এতিয়া এই প্ৰশ্নটোত পাইছোঁ যে ভূতাপীয় শক্তি ব্যৱহাৰ কৰা দুখন দেশৰ নাম লিখিবলৈ কৈছে। গতিকে দুখন দেশৰ নাম হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু জাপান। পিছৰ প্ৰশ্নটোত দিছে এতিয়া যে জলবিদ্যুৎ শক্তি বুলিলে কি বুজা। তোমালোকে জলবিদ্যুৎ শক্তিৰ কথা শুনিছা আৰু এই জলবিদ্যুৎ শক্তি বুলিলে কি বুজা অৰ্থাৎ জলবিদ্যুৎ শক্তি কাক বোলে। এতিয়া তাৰ উত্তৰটো চোৱা যে নদী বা বৰষুণৰ পানী বান্ধৰ সহায়ত আবদ্ধ কৰি যান্ত্ৰিক পদ্ধতিৰে বিদ্যুৎ শক্তিলৈ ৰূপান্তৰিত কৰাকে জলবিদ্যুৎ শক্তি বোলা হয়। তেন্তে কি কৈছে নদীৰ পানীয়ে হওক বা বৰষুণৰ পানীয়ে হওক তাক কি কৰা হয় বান্ধৰ সহায়ত, অৰ্থাৎ কি কৈছে চোৱা যে নদীৰ পানীয়ে হওক বা বৰষুণৰ পানী হওক সেই পানীসমূহ কি কৰা হয় বান্ধৰ সহায়ত, তথা ইহঁতক বান্ধ দিয়া হয়, সিহঁতক ৰখাবলৈ বান্ধৰ সহায় লোৱা হয়, আৰু সেই বান্ধৰ সহায়ত কি কৰা হয় এই পানীসমূহ আবদ্ধ কৰা হয়, সিহঁতক একে ঠাইতে গোটাবলৈ চেষ্টা কৰা হয়, আৰু যান্ত্ৰিক পদ্ধতিৰে অৰ্থাৎ এনেধৰণে কি হৈছে নদী হওক বা বৰষুণৰ পানী বান্ধ দি আৰু সেই বান্ধৰ জৰিয়তে পানীসমূহ আবদ্ধ কৰি যান্ত্ৰিক পদ্ধতিৰে বিদ্যুৎ শক্তি ৰূপান্তৰিত কৰাকে জলবিদ্যুৎ শক্তি বোলা হয়। গতিকে তোমালোকে বুজি পালা যে জলবিদ্যুৎ শক্তি বুলিলে কি বুজা। ঠিক আছে, তেন্তে পিছৰ প্ৰশ্নটোলৈ যাওঁ। পিছৰ প্ৰশ্নটোত কৈছে যে ভাৰতৰ দুটা উল্লেখযোগ্য জলবিদ্যুৎ প্ৰকল্প স্থানৰ নাম লিখা। অৰ্থাৎ প্ৰশ্নটোত কি ক'লে যে জলবিদ্যুৎ প্ৰকল্প স্থান দুটাৰ নাম লিখিব গৈছে ভাৰতৰ। গতিকে ইয়াৰ উত্তৰটোত লিখিছোঁ মই চোৱা ভাৰতৰ দুটা উল্লেখযোগ্য জলবিদ্যুৎ প্ৰকল্প স্থানৰ নাম হৈছে ভাকৰা নাঙল আৰু দামোদৰ উপত্যকা। ঠিক আছে, পিছৰ প্ৰশ্নটো হৈছে শক্তিৰ বিকল্প হিচাপে অপৰম্পৰাগত শক্তি কিয় গুৰুত্বপূৰ্ণ। গতিকে মই ইয়াৰ আগৰ ভিডিঅ'সমূহতো অপৰম্পৰাগত শক্তি কাক বোলে ভালদৰে আলোচনা কৰি থোৱা হৈছে সেই ভিডিঅ'সমূহত। যদি ভিডিঅ'সমূহ তোমালোকে চোৱা নাই তেন্তে ভিডিঅ'সমূহ প্লে'লিষ্টত গৈ তোমালোকে চাই ল'বা, আৰু যিসকলে ভিডিঅ'সমূহ এতিয়ালৈকে চোৱা নাই মই তেওঁলোকৰ কাৰণে এই অপৰম্পৰাগত শক্তি কাক বোলে আকৌ পুনৰবাৰ বুজাই দিবলৈ চেষ্টা কৰিছোঁ যে অপৰম্পৰাগত শক্তি হৈছে চোৱা উদাহৰণস্বৰূপে সৌৰশক্তি, জলশক্তি, এই শক্তিসমূহ হৈছে অপৰম্পৰাগত শক্তি, আৰু অপৰম্পৰাগত শক্তিসমূহ তোমালোকে মনত ৰাখিবা যে এবিধ নৱীকৰণযোগ্য শক্তি সম্পদ হৈ আহিব, অৰ্থাৎ ইহঁতক যিমান ব্যৱহাৰ কৰিলেও ইহঁত শেষ হৈ নাযায়। এতিয়া প্ৰশ্নটো আমি বুজিবলৈ চেষ্টা কৰোঁ যে শক্তিৰ বিকল্প হিচাপে অপৰম্পৰাগত শক্তি কিয় গুৰুত্বপূৰ্ণ। আমি অধ্যায়টোত পাইছোঁ যে শক্তি সম্পদ দুই প্ৰকাৰ, এটা হ'ল পৰম্পৰাগত শক্তি আৰু আন এটা হৈছে অপৰম্পৰাগত শক্তি। এতিয়া পৰম্পৰাগত শক্তিৰ ভিতৰত কোনবোৰ আছে যেনেকৈ পেট্ৰলিয়াম, খনিজ সম্পদ, এইবোৰ পৰম্পৰাগত শক্তিৰ ভিতৰত থাকে, আৰু অপৰম্পৰাগত শক্তিৰ ভিতৰত আছে সৌৰশক্তি, জলশক্তি, এইবোৰ। গতিকে এতিয়া প্ৰশ্নটোত কি কৈছে যে শক্তি বিকল্প হিচাপে অপৰম্পৰাগত শক্তি কিয় গুৰুত্বপূৰ্ণ। আমি অপৰম্পৰাগত শক্তিক আমি শক্তি সম্পদসমূহৰ বিকল্প হিচাপে কিয় ল'ব লাগে, অৰ্থাৎ কিয় গুৰুত্বপূৰ্ণ হয় এই অপৰম্পৰাগত শক্তিসমূহ। গতিকে উত্তৰটো মই লিখিছোঁ চোৱা যে শক্তি বিকল্প হিচাপে অপৰম্পৰাগত শক্তি যথেষ্ট গুৰুত্বপূৰ্ণ হয়, কাৰণ এনে শক্তিসমূহ যিমানেই ব্যৱহাৰ কৰিলেও ইহঁতৰ ভঁৰাল কেতিয়াও শেষ হৈ নাযায়, অৰ্থাৎ অপৰম্পৰাগত শক্তিসমূহ হৈছে নৱীকৰণযোগ্য সম্পদ। সেইবাবে অপৰম্পৰাগত শক্তিসমূহক বৰ্তমান যথেষ্ট গুৰুত্ব দিয়া হয়। গতিকে উত্তৰটোত কি কৈছে শক্তিৰ বিকল্প হিচাপে অপৰম্পৰাগত শক্তি যথেষ্ট গুৰুত্বপূৰ্ণ হয়, কাৰণ এনে শক্তিসমূহ যিমানে ব্যৱহাৰ কৰিলেও ইহঁতৰ ভঁৰাল কেতিয়াও শেষ হৈ নাযায়, অৰ্থাৎ অপৰম্পৰাগত শক্তিসমূহ হৈছে নৱীকৰণযোগ্য সম্পদ। তেন্তে তোমালোকে উত্তৰটো অলপ হ'লেও এতিয়া বুজিব পাৰিছা নহয়নে, যে এই শক্তিসমূহ কি হৈছে যিমান ব্যৱহাৰ কৰিলেও ইহঁতক শেষ কৰিব নোৱাৰি, যেনে সৌৰশক্তি, জলশক্তি, এনেধৰণৰ শক্তিসমূহ ভৱিষ্যতে কেতিয়াও শেষ নহয়, হয়নে। কাৰণ সৌৰশক্তিৰ কথা যদি কওঁ সূৰ্যৰ পোহৰৰ পৰাই কি কৰা হয় সৌৰশক্তি সৃষ্টি কৰা হয়, হয়নে, আৰু জলশক্তি যেনে পানীৰ পৰা জলশক্তি সৃষ্টি কৰা হয়। গতিকে
পানীয়ে হওক বা সূৰ্যৰ পোহৰ হওক এনেধৰণৰ শক্তিসমূহ কেতিয়াও কি হয় শেষ নহয় ভৱিষ্যতে। গতিকে এই অপৰম্পৰাগত শক্তিসমূহ ভৱিষ্যতে কেতিয়াও শেষ নহয় আৰু সেইবাবে এই শক্তিসমূহ বৰ্তমান সময়ত যথেষ্ট গুৰুত্ব দিয়া হৈছে শক্তিৰ বিকল্প হিচাপে। ঠিক আছে, তেন্তে পিছৰ প্ৰশ্নটোলৈ যাওঁ এতিয়া। পিছৰ প্ৰশ্নটোত কৈছে যে শক্তি সম্পদ কিয় সংৰক্ষণ কৰিব লাগে। গতিকে শক্তি সম্পদসমূহ আমি কিয় সংৰক্ষণ কৰিব লাগে উত্তৰটো চোৱা যে যিকোনো সম্পদ আমি অনায়াসে আহৰণ কৰিব নোৱাৰোঁ। মানুহে প্ৰয়োজনতকৈ অধিক সম্পদ ভোগ কৰিলে উৎপাদনো বেছিকৈ কৰিবলগীয়া হয়, ফলত অধিক সম্পদ আৰু শক্তিৰ প্ৰয়োজন হয়। গতিকে ভৱিষ্যতৰ কাৰণে সম্পদ ৰাহি কৰিবলৈ হ'লে সম্পদৰ অপচয় ৰোধ কৰিব লাগিব আৰু তাৰ বাবে শক্তি সম্পদ সংৰক্ষণ কৰাটো অতিকৈ জৰুৰী। তেন্তে কি ক'লে উত্তৰটোত যে যিকোনো সম্পদ আমি অনায়াসে আহৰণ কৰিব নোৱাৰোঁ, অৰ্থাৎ আমি যিকোনো সম্পদেই নহওক লাগিলে আমি সহজে তাক আহৰণ কৰিব নোৱাৰোঁ। আৰু মানুহে কি হৈছে প্ৰয়োজনতকৈ অধিক এই শক্তি সম্পদসমূহ ব্যৱহাৰ কৰিলে উৎপাদনো বেছিকৈ কৰিবলগীয়া হয়। গতিকে ধৰি লোৱা উদ্যোগ এটাত উৎপাদন বৃদ্ধি কৰিবলৈ হৈছে আৰু তাৰ কাৰণে সেই উদ্যোগটোত শক্তি সম্পদো বৃদ্ধি কৰিব লাগিব, হয়নে? শক্তি সম্পদ যিমান বৃদ্ধি কৰিব, শক্তি সম্পদৰ ব্যৱহাৰ যিমানে বৃদ্ধি কৰিব, উৎপাদনো সেই উদ্যোগটোত সিমানেই বাঢ়িব। গতিকে এই উৎপাদন বৃদ্ধি কৰিবলৈ অৰ্থাৎ এই উৎপাদন বঢ়াবলৈ শক্তি সম্পদ যিমান ব্যৱহাৰ কৰিব তাৰ ফলত কি হ'ব, সেই শক্তি সম্পদসমূহ বেছিকৈ সেই উদ্যোগসমূহে ব্যৱহাৰ কৰিব আৰু গতিকে কি হ'ব ভৱিষ্যতৰ কাৰণে সম্পদ ৰাহি কৰিবলৈ হ'লে সম্পদৰ অপচয় ৰোধ কৰিব লাগিব। আমি ভাবি চিন্তি ভৱিষ্যতৰ কাৰণে এই সম্পদসমূহ আমি সুৰক্ষিত কৰি ৰাখিবলৈ হ'লে আমি কি কৰিব লাগিব, খুব মিতব্যয়ী হ'ব লাগিব এই সম্পদসমূহৰ ব্যৱহাৰৰ ক্ষেত্ৰত। অৰ্থাৎ বহুত ভাবি চিন্তি এই সম্পদসমূহ আমি এটা পৰিমাণত ব্যৱহাৰ কৰিব লাগে আৰু তাৰ বাবে শক্তি সম্পদ সংৰক্ষণ কৰাটো অতিকৈ জৰুৰী বুলি কৈছে। ঠিক আছে, আৰু এই অধ্যায়টোৰ অনুশীলনীত যিমানখিনি প্ৰশ্ন দিয়া আছে সেই প্ৰশ্নসমূহৰ উত্তৰত মই এটা ভিডিঅ' লৈ আহিম আৰু সেই ভিডিঅ'টোত আৰু সেই অনুশীলনটোত থকা প্ৰশ্নসমূহৰ উত্তৰ কৰি দি মই তোমালোকক ধুনীয়াকৈ বুজাই দিবলৈ চেষ্টা কৰিম আৰু তাৰ বাবে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। আজিৰ ভিডিঅ'টো যদি ভাল পালে তেন্তে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।